দেওবাৰে গধূলি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত হয় মাহটোৰ অতিথি অনুষ্ঠান। এই মাহটোৰ অতিথি অনুষ্ঠান হৈছে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ প্ৰতিমাহে অনুষ্ঠিত হোৱা এটা নিয়মীয়া অনুষ্ঠান, যিটো অনুষ্ঠানৰ যোগেদি বিভিন্ন কৰ্মৰাজিৰে সুখ্যাতি লাভ কৰা বিভিন্ন ক্ষেত্ৰৰ গুণী জ্ঞানী ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয় আৰু তেখেতসকলৰ লগত এক অন্তৰংগ আলাপ অনুষ্ঠানৰ আয়োজন কৰা হয়। নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ নিয়মীয়া শিতান মাহটোৰ অতিথিৰ এইবাৰৰ মুখ্য ব্যক্তি আছিল অসম চৰকাৰৰ কলাগুৰু বিষ্ণুৰাভা বঁটা প্ৰাপক প্ৰখ্যাত চিত্ৰশিল্পী চন্দ্ৰকমল গগৈ। ইয়াৰ উপৰিও চন্দ্ৰকমল গগৈৰ লগত অনানুষ্ঠানিকভাৱে কিছু বাৰ্তালাপ কৰায় নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সংবাদকৰ্মীসকলে। আৰু এই বাৰ্তালাপৰ জৰিয়তে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সংবাদকৰ্মীসকলে বিগত সময়সমূহত বা বিগত বৰ্ষসমূহত সেই কীৰ্তি চিত্ৰশিল্পীগৰাকীয়ে ক'ত কেনেধৰণে অধ্যয়ন কৰিছিল, কেনেধৰণে ক'ত ছাত্ৰ ছাত্ৰীক পঢ়ুৱাইছিল বা ক'ত ক'ত সুখ্যাতি অৰ্জন কৰিছিল তাৰ বিষয়ে জ্ঞান অৰ্জন কৰে তেখেতৰ মুখেৰেই। মাহটোৰ অতিথি অনুষ্ঠান হৈছে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ এক নিয়মীয়া অনুষ্ঠান, যি অনুষ্ঠানৰ যোগেৰে মাহটোৰ যিকোনো এটা দেওবাৰত বিভিন্ন ক্ষেত্ৰত সুখ্যাতি অৰ্জন কৰা একোজন ব্যক্তিক প্ৰেছ ক্লাবলৈ আমন্ত্ৰণ জনোৱা হয় সম্বৰ্ধনা